একো অসুবিধা হোৱা নাইতো? নাই নাই, একো সুবিধা হোৱা নাই। ইয়াৰ আগৰবাৰ আহোঁতে ইয়াকো ঘূৰি যাব লগা হোৱাৰ কাৰণে আপোনালোকে বেয়া পাই আছে বুলিহে ভাবিছিলোঁ। নাই নাই, সেইটোনো আৰু কি বেয়া পাব লগা কথা। বাৰু আমাৰ সকলো কথা মিলিছে যেতিয়া বিয়াখনৰ কাৰণে আৰু বেছি দেৰি নকৰোঁ নেকি? ময়ো সেইটোৱে ভাবিছোঁ। শুভ কামতনো কিয় দেৰি কৰোঁ? অঁ সেইটোৱে। অঁ মাজনী, মাজনী আহা। পচন্দ হৈছেনে? আচ্ছা, দুয়োকে অকলশৰে অকণমান কথা পাতিবলৈ দিয়াটো ভাল হ'ব নেকি? অঁ আমি অলপ বাহিৰতে বহোগৈ নেকি? বলক। কৰিছিলে, কিন্তু তোমাক দেখাৰ পিছত মোৰ মন সলনি হৈ গ'ল। মই সোনকালে বিয়াখন পাতিব বিচাৰিছোঁ। তোমাৰ লগত মই নতুনকৈ জীৱন আৰম্ভ কৰিব বিচাৰিছোঁ। হাৰে, কিবাটো কোৱা। তোমাৰ মনত কি আছে ক'লেহে বুজি পাম। অৱশ্যে দেউতাই কৈছে বাৰু যে তুমি বিয়াবোৰৰ সিদ্ধান্তবোৰ মা দেউতাৰ ওপৰত এৰি দিছা। তথাপিও দিয়াচোন, তোমাৰ মনত কি আছে জানিলে ভাল লাগিলেহেঁতেন। এয়া মোৰ কাৰণে এৰেঞ্জ মেৰেঞ্জ নহয়, লাভ মেৰেজ হয়। কাৰণ মই তোমাক ভাল পাই পেলাইছোঁ। কিয় মিছাতে ইমান সপোন দেখি আছে? ভাল মই ৰাহুলক পাম, পত্নীও ৰাহুলৰে হ'ম। হাই। হাই। কি হ'ল? আজি মোক দেখা পাই তোমাৰ মুখত হাঁহি নাই যে? তুমি সাজুনে? সাজু মানে? কিহৰ বাবে? আৰে, মই ঘৰত তোমাৰ কথা কৈছোঁ। আমাৰ ঘৰলৈ যাব নালাগিব জানো? মোৰ দেখোন কিবা ভয়হে লাগিছে। তুমি যাবানে নোযোৱা? যদি তেওঁলোকে মোক একচেপ্ট নকৰে? আমি আমাৰ ফালৰ পৰা এবাৰ চেষ্টাটো কৰি চাব পাৰোঁ। মোৰ মনেও নকয় যে মা দেউতা ইমান সহজতে তোমাক একচেপ্ট কৰিব। তথাপিও মোৰ দায়িত্ব হৈছে মই তেওঁলোকৰ লগত এবাৰ তোমাক চিনাকি কৰাই দিয়া, তেওঁলোকক তোমাৰ বিষয়ে জনোৱাটো। বাকী তোমাক একচেপ্ট কৰে নকৰে সেইটো তেওঁলোকৰ কথা। কিন্তু তেওঁলোকে বিচাৰক বা নিবিচাৰক,